নমস্কাৰ আমি দ্বিঘাত সমীকৰণৰ অনুশীলনী 4.2 আমি আৰম্ভ কৰিব লৈছোঁ। এক নম্বৰত আছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। এক নম্বৰত দিছে x² - 28x - 10 = 0। উৎপাদকীকৰণ পদ্ধতিয়ে সমাধান কৰিব কৈছে। আমি মাজৰ পদটো আমি ভাঙিব লাগিব, এই 28xটো ভাঙিব লাগিব। আমি প্ৰথমতে এই প্ৰথমটোকে কৰিব লওঁ। কি আছে x² - 28x - 10 = 0। এতিয়া আমি মাজৰ পদটো ভাঙিব লাগিব। ইয়াৰ পৰা কি কৰিব লাগিব, এই প্ৰথমতে x² সহগ কি আছে ইয়াত এইটো আমি জানিব লাগিব। x² সহগ কি আছে, একো নাই মানে কি আছে, ইয়াত 1 এটা আছে। এই 1টোৱে আৰু এই 10টোৱে মানে লাষ্টৰ পদটোৱে পূৰণ কৰিব লাগিব। 1 2 গুণ 2 প্ৰথমতে যিয়ে নাথাকক লাগে আৰু শেষৰ পদটো যিয়ে নাথাকক লাগে, মানে ধ্ৰুৱক পদ হ'ব লাগিব। আসনত থকা পদটো ধ্ৰুৱক পদ বুলি কয়। এই ধ্ৰুৱক পদটোৱে আৰু এই প্ৰথমৰ x² সহগটোৱে ইয়াত পূৰণ কৰিব লাগিব। 1 2 গুণ 10 হ'ল। এতিয়া এই যিটো আমি পূৰণ কৰি পালোঁ 10 পালোঁ, ইয়াত এই 10টোৰ সকলোবিলাক উৎপাদক আমি উলিয়াব লাগিব। এযোৰটো আমি পালোঁ এই 1 2 গুণ 10 আৰু আছে 2 হৰণ যাব 2 5 গুণ 10 2 5 গুণ 10 আৰু 10ৰ আছে নেকি, আৰু 10ৰটো নাই। এই অযোৰ দুযোৰ পালোঁ, যিমান যোৰ আছে আমি উলিয়াব লাগিব। আৰু এই দুযোৰ ভিতৰত কোনোবা এযোৰ, আমিতো দুযোৰ পালোঁ ইয়াত, এই দুযোৰ ভিতৰত কোনোবা এযোৰ বিয়োগ কৰিলে বা যোগ কৰিলে মাজৰ পদটো হ'ব। এতিয়া আমি চাওঁ 5ৰ লগত 2 যোগ কৰিলে 7 হ'ব, কিন্তু 5ৰ পৰা 2 যদি বিয়োগ কৰি দিওঁ 3 ওলাব, মাজৰ পদটো ওলাব। তেতিয়াহ'লে আমি এইযোৰে ল'ব লাগিব, 5 আৰু 2 ল'ব লাগিব। 5ৰ পৰা 2 আমি কি কৰিব লাগিব, বিয়োগ কৰিব লাগিব। ইয়াত বা চিন আহিব, এইটো প্ৰথম আহিলে x², তাৰপিছত এটা কি চিন আছে, মাইনাছ চিনডাল বহাই লৈ আমি ব্ৰেকেটৰ ভিতৰত বহিব 5 মাইনাছ কিমান 2, যিটো 5ৰ পৰা 2 বিয়োগ কৰিলে আমি 3 পাম। পাছত কি আহিলে এইটো x হ'ল ইনটু x -10 = 0। তাৰপিছত এতিয়া আমি ব্ৰেকেটটো উঠাব লাগিব। ব্ৰেকেটডাল কি আছে, x² ইয়াত প্লাছ আছে, প্লাছে মাইনাছে মাইনাছ 5x গুণিলে 5x, তাৰপিছত মাইনাছে পূৰণ হ'ব, মাইনাছে পূৰণ কৰিলে কি হয়, প্লাছ হয়, 2 আৰু x গুণিলে 2x হ'ল, -10 = 0। ইয়াৰ পাছত আমাৰ কাম হ'ব এই দুটা পদৰ পৰা আমি কমন ল'ব লাগিব। প্ৰথম দুটাৰ পৰা আমি কি কমন ল'ব পাৰোঁ, দুইটাতে কি আছে, x আছে, আমি x কমন লওঁ। x কমন ল'লে ইয়াত কি থাকিব, x থাকিব, x x² যিহেতু হয়, এটা x ল'লে এটা x থাকিব, মাইনাছ চিন 5x আছিলে, 5xৰ পৰা আমি x ল'লে কি থাকিব ইয়াত 5, তাৰপিছত কি চিন আহিলে প্লাছ চিন। এতিয়া এটা পৰা কমন ল'ব লাগিব, 2x আৰু 10ৰ পৰা এটা দুইটা কিহে হৰণ যায়, 2য়ে হৰণ যায়, যিহেতু আমি 2টো কমন ল'ব পাৰিম। 2 কমন ল'লে ইয়াত কি হ'ব, x, তাৰপিছত এই 2টোৱে 10টো কেইবাৰ যাব, 5 বাৰ, 2 5 গুণ 10 = 0। আৰু এতিয়া এই দেখিলোঁ যে আমি কি x - 5 আৰু x - 5 দুটা আছে ইয়াত, দুটা ব্ৰেকেটৰ ভিতৰত আছে, আমি সেই দুটাৰ পৰা এটা ল'ব লাগিব। x - 5 দুটাৰ ভিতৰত এটা ল'লোঁ, তাৰপিছত এইটো x + 2 এইটো আহি গ'ল = 0। এই x - 5 হ'ল ইনটু x + 2, এইটোৱে আৰু এইটোৱে ইটোৰ লগত পৰস্পৰ পূৰণ হৈ আছে, আৰু দুটা এনেকৈ যদি পূৰণ হয়, এইফালে যদি 0 ওলায়, হয় কোনোবা এটা নহয় কোনোবা এটা কি হ'ব লাগিব, শূন্য হ'ব লাগিব। সেইকাৰণে আমি এনেকৈ লিখিম, হয় x - 5 = 0 নাইবা x + 2 = 0 হ'ল। তাৰপিছত এতিয়া আমি কি কৰিব লাগিব, xটো অকলীয়া কৰিম, সমান চিনৰ এফালে থ'ম। তাৰমানে xটো অকলীয়া কৰিলে মানে এইটো x থাকিলে, 5টো সমান চিনৰ এইটো চাইড আছে, লেফ্ট হেণ্ড চাইড আছে, ইফালে গ'লে +5 হ'ব। তাৰপিছত 2টো xটোৰ লগত যোগ হৈ আছে, সমান চিনৰ এফালে আছে, সমান চিনৰ ইটো চাইডে নিলে এইটো প্লাছ আছে, যিহেতু এইটো -2 আমাৰ x মান ওলাই গ'ল। x = এটা +5 ওলাইছে আৰু এটা কমা দিব পাৰে, কমা -2, এটাই আমাৰ আনচাৰ। মানে এই দুটাই হৈছে এই সমীকৰণটোৰ x - 28x - 10 যিটো সমীকৰণ আমাৰ x² - 28x - 10 = 0, এই সমীকৰণটোৰ মূল। ইয়াৰ পাছত আমি 2 নম্বৰটো কৰিব লৈছোঁ। কেনেকৈ কৰিব লাগিব, আগৰ দৰে কি আছে, প্ৰথম পদটো আছে 2 আছে, x² সহগ 2 আৰু ইয়াৰ ধ্ৰুৱক পদটো আছে 6। আমি দুটা পূৰণ কৰিলে পাওঁ 2 পূৰণ 6 কিমান, 2 4 কিমান হ'ব 12, 2 4 12। এতিয়া কি কৰিব লাগিব, আমি 12ৰ সকলোবিলাক উৎপাদক উলিয়াব লাগিব। 1 12 গুণ 12, 2
6 গুণ 12 আৰু কিমান আছে 3 4 গুণ 12 তিনিযোৰে আছে আমি তিনিযোৰ পালোঁ আগৰ অংকটোত দুযোৰ পাইছোঁ ইয়াত তিনিযোৰ পাইছোঁ এযোৰ দুযোৰ তিনিযোৰ এতিয়া ইয়াৰে কোনোবা এযোৰ যোগ বা বিয়োগ কৰিলে এই মাজৰ পদটো ওলাব মাজৰ পদটো মানে কি হ'ব মাজৰ পদটোৰ সহগটো ওলাব ইয়াত x আছে xৰ ইয়াৰ সহগ কি আছে 1 এটা আছে 1টো ওলাব তাৰমানে এতিয়া আমি কি কৰিম কোনযোৰ যোগ বা বিয়োগ কৰিলে মানে 1 ওলাই সেইটো চাব লাগিব এতিয়া দেখিছোঁ আমি কি 4ৰ পৰা 3 বিয়োগ কৰিলে মানে কিমান হয় 1 ওলায় 4ৰ পৰা 3 বিয়োগ কৰিলে 1 ওলায় আমি এযোৰে ল'ব লাগিব বাকী দুযোৰ কেঞ্চেল হ'ব ওপৰ 1 12 গুণ 12 আৰু 2 গুণ 12 এহাল কেঞ্চেল যাব নালাগে আমাক কোনোফাল লাগিব আমাক 2 আৰু 3 আৰু 4 পৰা 3 বিয়োগ কৰিব লাগিব কি আছে বা চিন দিলোঁ আমি প্ৰথমটো কি থাকিব টুৱাইছ এক্স স্কোৱাৰ প্লাছ চিন আহিলে প্লাছ চিন আছে যিহেতু তাৰপিছত 4 পৰা আমি 3 বিয়োগ কৰিব লাগিব 4 পৰা 3 বিয়োগ কৰিলে 1 ওলাব তাৰপিছত কি আছে এক্স মাইনাছ 6 ইকুৱেল 0 এতিয়া কি আহিব এই বেকেট উঠাব লাগিব আমি টুৱাইছ এক্স স্কোৱাৰ প্লাছ চিন আহিলে 4x প্লাছ মাইনাছে মাইনাছ 3x মাইনাছ 6 ইকুৱেল 0 এতিয়া আকৌ কমন ল'ব লাগিব দুটা পদৰ পৰা প্ৰথম দুটা পদক কিহে হৰণ যায় 2 হৰণ যাব 2টো কমন ল'লোঁ আৰু 2টাত কি আছে এইটো x আছে এইটো x আছে দুটা আছে এটা আছে তো আমি কমটো ল'ব লাগিব এটা ল'ব লাগিব x ইয়াত কি হ'ব 2টো লৈ ধৰিলোঁ 2টো নাথাকে ইয়াত তাৰপিছত এক্স স্কোৱাৰ আছিলে তাৰ x এটা ল'লোঁ তেতিয়াহ'লে কি থাকিব x থাকিব প্লাছ চিন আহিলে 2টোৱে 4টোক দুবাৰ যাব xটো আছিলে xটো নাথাকে মানে কি থাকিব একেটাৰ ভিতৰত x প্লাছ 2 এডাল কি চিন আহিলে মাইনাছ চিন এতিয়া এটাৰ পৰা আমি কমন ল'ব লাগিব দুইটা কিহে হৰণ যায় দুইটাক 3 হৰণ যাব 3টো কমন ল'লোঁ আৰু ইয়াত x আছে ইয়াত x নাই আমি x কমন ল'ব নোৱাৰোঁ তো কি থাকিব ইয়াত x থাকিব তো এতিয়া এডাল চোৱা মাইনাছ চিন আছে কিন্তু ইয়াতো মাইনাছ চিন কমন লৈছোঁ আমি মাইনাছে কি হ'ব ইয়াত প্লাছ এই মাইনাছ চিন নাথাকি কি হ'ব প্লাছে হ'ব 3টো এতিয়া 6টোক দুবাৰ যাব ইকুৱেল 0 আগৰটোৰ দৰে এতিয়া আমি আকৌ এই দুটাৰ পৰা এটা ল'ব লাগিব কি আহিব ইয়াত x প্লাছ 2 হোল ইনটু x প্লাছ 2 দুটাৰ পৰা এটা লৈছোঁ আৰু টুৱাইছ এক্স আছে টুৱাইছ এক্স মাইনাছ 3 এইটো মাইনাছ 3 ইকুৱেল 0 এতিয়া আমি লিখিব লাগিব হয় x প্লাছ 2 ইকুৱেল 0 নাইবা টুৱাইছ এক্স মাইনাছ 3 ইকুৱেল 0 এতিয়া আমি x মান উলিয়াই দিওঁ xটো এইফালে থলোঁ 2টো এইফালে সমান চিন এইটো চাইড আছে কি আছে প্লাছত আছে এইফালে কি হ'বগৈ -2 x মান -2 এটা ওলাই গ'ল এইটো কি হ'ব টুৱাইছ এক্স আছে সমান চিনৰ ফালে -3 আছে আমি সমান চিনৰ সেইটো চাইডে লৈ যাওঁ +3 হ'ব তাৰ পৰা ইয়াতে কৈ দিছোঁ 2টো এক্সৰ লগত পূৰণ হৈ আছে সমান চিনৰ ফালে আছে 2টো এক্স পূৰণ হৈছে 2টো এইফালে এক্সৰ লগত পূৰণ হৈছে 3টোৰ লগত পূৰণ হ'বগৈ ঠিক আছে এইটো তাই আমাৰ আনচাৰ আজিলৈ এইদৰে কৰি দেখালোঁ আৰু যদি এনেকুৱা অংকবোৰ সমাধান কৰিব লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ